হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত আগবাঢ়ি আহিছোঁ। আজিৰ ব্লগটো মই আকৌ গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠি মই বহুত এলেহুৱা দেই। মই ৰাতিপুৱা উঠি মই পাহৰি যাওঁ ভিডিঅ' কৰিবলৈ আৰু জল্দি মানে সকলোবোৰ কামেই মই পাহৰি যাওঁ। তো মনত কৰোঁতে মোৰ ভিডিঅ' কৰা চাকিয়ে যায়। তো মই আজি গৈ আছোঁ মোৰ ষ্টাফৰ মানে বা এজনীৰ লগত, বা আৰু ভিনদেউৰ লগত ফুৰিবলৈ। তো তেওঁলোক গৈ আছে দেওপানী মন্দিৰ, তো ময়ো লগতে গৈছোঁ। তো আপোনালোকক সকলোকে আজি দেখা হওক কাৰ্বি আংলং ডিষ্ট্ৰিক্টত থকা দেওপানী মন্দিৰ। তো আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। দেখিছে নহয় এইখন ইমান ধুনীয়া, দুয়োপানে গছ গছনি আছে আৰু মাজেৰে ৰাস্তাটো গৈছে। তো আমি এতিয়া গৰম পানী এতিয়া পাৰ হৈ আহিলোঁ। ভালকৈ দেখাবলৈ নহ'ল কাৰণ আমি গাড়ীৰ পৰা সেই ঠাইকণ দেখাব পৰা নাযায়। তো এতিয়া এই চকচোন ইমান ধুনীয়া, মানে তলত একদম শুকান আৰু ওপৰত একদম গছ গছনি ধুনীয়াকৈ হৈ আছে। এই আমি আহি পাই গ'লোঁ দেওপানী মন্দিৰ। তো ইয়াত এনেকুৱা দোকানবোৰ দিয়া আছে। তো এয়া আমি সোমাই আহিলোঁ ভিতৰলৈ। শৰাই দিবলৈ দেখিও পিছতে সকলোৰে মনোকামনা পূৰণ হ'বলৈ কাৰণে সকলোৱে ইয়াত ফিতা বান্ধে। সকলোৰে বিশ্বাস ইয়াত চাকি জ্বলাই আছে। সকলোৱে এইপিনে শৰাই দিবলৈ সকলোৱে লাইন পাতি আছে। ইয়াত আছে এখন বিয়াও হ'ব লগা আছে। ইয়াত কিবা অফিচিয়েল কাম কৰি আছে তেওঁলোকে। তেওঁলোকে আহিব পাৰিলে ন। আমাৰ ল'ৰা চালেহি নাই দেওপানী মন্দিৰৰ পৰা আমি ওলাই আহি এতিয়া আমি গোলাঘাটৰ টাউনতে খাবলৈ সোমাইছোঁ। তো ইয়াত খোৱা বোৱা কৰিম, তাৰপিছত ঘৰলৈ যাম। তাৰপিছত আমি খোৱা বোৱা কৰিলোঁ আৰু ঘৰলৈ গ'লোঁ সকলো। আজিৰ ভ্লগটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। তো ধন্যবাদ।